কবিতাৰ শিৰোনাম আদিমতে লিখি থোৱা। কবি পল্লৱ দত্ত। অনাথ আশ্ৰমলৈ লৈ যোৱা শিশু এটাৰ কথা মই তেওঁক কৈছিলোঁ আৰু বিচাৰিছিলোঁ এটা শেষৰ দিন। তেওঁৰ প্ৰেমত মচগুল হৈ তেওঁক থাপি থৈছোঁ মোৰ মাজত। হাহাকাৰ কৰোঁ তেওঁৰ অনুজ্জ্বলতাত। মই তেওঁক পুজিছোঁ, ক'ৰবাত মোক পাপে চুইছে। আবেলিৰ হুমুনিয়াহ এটা আঁতৰাব খুজি মই তেওঁৰ কাষলৈকে গুচি যাওঁ। মুকলি কৰি চাওঁ আৰু এবাৰ নিজক। নদীৰ শৰীৰ হৈ উফন্দি উঠে তেওঁ। হাতৰ তলুৱাত এচপৰা মাটি আৰ্জিলে নুফুলে ফুল, নাথাকে আমোল মোল। অনন্তকাল অনিদ্ৰাৰ ৰাতি পাৰ কৰিলে নগজে সপোন, নেমেলে জীৱলৈ পোখা। প্ৰাণ খুলি কান্দিব পৰাকৈ, হাঁহিব পৰাকৈ তেওঁতো মনত ৰাখিব মোৰ অন্তিম স্পৰ্শ। ৰ'দৰ পৰিষ্কাৰ ৰঙত আমলখি পাতবোৰৰ চিকুণ নাচোন, খলাবমা নথকা প্ৰাৰ্থনাক উজুতি খোৱাৰ দৰে। এনে লাগে যেন আদিমতে লিখি থোৱা আছে তেওঁৰ আৰু মোৰ ইতিহাস, মচিব নোৱাৰা। শিলৰ বুকুত সময়ে কাটি উলিওৱা বাস্তৱ, পোত গৈ গৈ সন্মুখত উচন যোৱা ভৱিষ্যত। মোৰ বাটবোৰ ক'লা বাট, আন্ধাৰ, কাঁইটে আচোৰা ৰঙচুৱা, তেজৰ চেকুৰ। মই ভাগি ভাগি নাভাগৰা মানুহ, শিলৰ মানুহ।